ধৃষ্টকেতু চেকিতানঃ কাশী ৰাজস্ব বীৰ্যবান পুৰোজিত কুন্তীভোজস্ব শৈবস্য নৰপুঙ্গৱঃ ধৃষ্টকেতু চেকিতান কাশীৰ বীৰ ৰজা পুৰোজিত কুন্তীভোজ শৈব্য আদি নিপুণ বীৰ সকলো পুৰুষৰ শ্ৰেষ্ঠ। ধৃষ্টকেতু দৃঢ় কৰ্তব্য চেকিতান য'তেই যাওক তাৰ পৰা চিত্তক টানি ইষ্টৰ প্ৰতি স্থিৰ কৰোৱা। কাশীৰাজ দেহৰূপী যাৰ সাম্ৰাজ্য পুৰোজিত স্থূল সূক্ষ্ম আৰু শৰীৰৰ ওপৰত বিজয় দিব পৰা পুৰোজিত কুন্তীভোজ কৰ্তব্যৰে ভৱত বিজয় নৰৰ ভিতৰত শ্ৰেষ্ঠ শৈব্য অৰ্থাৎ সত্য ব্যৱহাৰ যুধামন্যুস্য উত্তমৌজাস্য বীৰ্যবান সৌভদ্ৰা দ্ৰৌপদীস্য সৰ্বএৱ মহাৰথা আৰু পৰাক্ৰমী যুধামন্যু যুদ্ধৰ অনুৰূপ মনৰ ধাৰণা উত্তমৌজা শুভৰ ভাৱ সুভদ্ৰা পুত্ৰ অভিমন্যু যেতিয়া শুভৰ আধাৰ পোৱা যায় তেতিয়া ভয় ৰহিত হয়। এনেকুৱা শুভ আধাৰত উৎপন্ন অভয় মন ধ্যানৰূপী দ্ৰৌপদীৰ পঞ্চপুত্ৰ বাৎসল্য লাৱণ্য সহৃদয়তা সৌম্যতা স্থিৰতা সকলোৱে একোজন মহাৰথী সাধন পথত সম্পূৰ্ণ যোগ্যতাৰে চলিব পৰা ক্ষমতা। এইদৰে দুৰ্যোধনে পাণ্ডৱ পক্ষৰ বীৰ যোদ্ধা মহাৰথীসকলৰ নাম উল্লেখ কৰিলে যি দৈবী সম্পদৰ মহত্বপূৰ্ণ অংগ বিজাতীয় প্ৰবৃত্তিৰ ৰজা হোৱা সত্ত্বেও দুৰ্যোধন অৰ্থাৎ মোহে স্বজাতীয় প্ৰবৃত্তিবোৰক বুজিবলৈ বাধ্য কৰায়।